কি খবৰ আশা কৰোঁ সকলো ভালে যদি ভিডিঅ'বিলাক সকলোকে স্বাগতম জনাইছোঁ এই বিয়া খাবলৈ ফাইনেলি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাইছ আৰম্ভণিৰ পৰা লাষ্টলৈকে ভিডিঅ' চাব ঠিক আছে আমাৰ লগৰ সহকৰ্মী আৰু প্ৰেজেণ্টটো দেখাব বিচাৰিছোঁ গাইছ এয়া আহি আছোঁ প্ৰেজেণ্টটো এইটো প্ৰেজেণ্ট গাইছ লৈছোঁ এয়া প্ৰেজেণ্ট লৈছোঁ গাইছ অ'কে গাইছ ফাইনেলি বিয়া ঘৰত প্ৰৱেশ কৰিছোঁ বিয়াৰ কিছু ভিতৰৰ অংশ গাইছ দেখাব বিচাৰিছোঁ এই ৰিচিপশ্যনৰ কিছু অংশ বৰ সুন্দৰ খুৱাইছে বিয়াখনত আমাৰ এই ভণ্টি এজনী বিয়া আছিলে আমাৰ লগৰ সহকৰ্মী চিকেন আছে মটন আছে দালি ভাজি বৰ সুন্দৰ এটা বৰ সুন্দৰ খুৱাইছে আৰু ভাল লগা বহুত ভাল লগা এটা আমাৰ অনুষ্ঠান বিয়াটো বহুত ভাল লগা এটা অনুষ্ঠান উখল মাখল এটা পৰিৱেশ ফাইনেলি মই বিয়ালৈ অহা কথা নাছিলে যি নহওক কিন্তু আহিলোঁ আহি পেলাই সঁচাই ভাল লাগিলে এটা সুন্দৰ এটা পৰিৱেশ দেখা পালোঁ বিয়াখনত আহি এয়া ৰিচিপশ্যনৰ কিছু অংশ দেখালোঁ গাইছ আৰু এইফালে আমাৰ বিয়াত অহা অতিথিসকলৰ কিছু অংশ গাইছ দেখাইছোঁ আৰু বিয়াৰ কিছু ডেক'ৰেশ্যন আপোনালোকক দেখাইছোঁ এইডোখৰতে আমাৰ কইনাজনী বহে কি ধুনীয়াকৈ আপোনাৰ ডেক'ৰেশ্যন কৰি থৈছে বহুত সুন্দৰ চাবলগীয়া আৰু মুহূৰ্ত ওপৰফালে দেখাইছোঁ গাইছ ফাইনেলি বহুত সুন্দৰ ইফালে কইনা বহি আছে অলপ আগত তেখেত ওলাই গৈছে মছলা দিব ওলাই গৈছে এয়া মোৰ লগৰ কেইজন ঈদুল লৱকান্ত আৰু জাহিদুল মোটামুটি আমি 4জন লোক আহিছিলোঁ বিয়া খাবলৈ সুন্দৰ এখন বিয়া অসমীয়া থলুৱা খাদ্য ইয়াত কোনো ধৰণৰ বেলেগ আৰু কোনো হেৰি নাই অসমীয়া খাদ্যৰে ভৰপূৰ এখন বিয়া বহুত ঘাট আৰু প্ৰতিঘাতৰ মাজত এই বিয়াখন সৃষ্টি হৈছিলে যি নহওক আমাৰ এই কলপুলি কিছু অংশ গাইছ দেখাব বিচাৰিছোঁ আমাৰ মানে ৰাইজৰ নিয়ম শ্ৰদ্ধাৰ আমাৰ এয়া ছিংগাৰ তেখেতে গান পৰিৱেশন কৰি আছে কৰি এতিয়া অলপ পিছত জিৰণি লৈছে কিছু সময় পিছত তেখেতসকলে গানৰ অনুষ্ঠান আৰম্ভ কৰিব গীতৰ অনুষ্ঠান আৰম্ভ কৰিব সুন্দৰ এটা নাটে গীতে সকলোবোৰ এটা ভাল লগা দৃশ্য দেখাব বিচাৰিছোঁ পুনৰবাৰ এয়া সুন্দৰ এটা দৃশ্য অকণমান আগবাঢ়ি যাওঁ এয়া মোৰ লগৰ আৰু 2জনমান আছে ওপৰৰ ডেক'ৰেশ্যন অকণমান দেখাইছোঁ গাইছ আৰু ইফালে অকণমান চাব অকণমান কইনা ফটো উঠা জেগা বহুত সুন্দৰকৈ বনাইছে আৰু ওপৰত সুন্দৰকৈ লাইটিং ব্যৱস্থা এটা কৰি দিছে ফুলবোৰ আশে পাশে ফুল ধুনীয়াকৈ লগাই দিছে বহুত সুন্দৰ সেইজনী আমাৰ কইনাজনী সৈজনী কইনা আমাৰ বঢ়িয়া কইনাৰ হাতত মছলা লৈ ৰখি আছে অকণমান আগবাঢ়ি আহিছোঁ গাইছ ডেক'ৰেশ্যন দেখাব বিচাৰিছোঁ গাইছ একদম সুন্দৰ বহুত ভাল লগা এয়া সুন্দৰ দৃশ্য সুন্দৰ দৃশ্য সচৰাচৰ ক'বলৈ হ'লে আমাৰ অসমীয়াৰ সুন্দৰ এটা অসমীয়াৰ বিয়াবোৰৰ সদায় এনেকুৱা দৃশ্য সদায় আগফালে তামোলৰ বটা এটা থাকেই ওপৰৰ কিছু অংশ দেখাব বিচাৰিছোঁ গাইছ অসমীয়া হৈছে তামোলখনেই অসমীয়া মান মৰ্যাদা অসমীয়া সন্মান গতিকে তামোলৰ থোকটো আগত থাকিলেহে বিয়াখনৰ কিবা এটা ভাল লাগে এটা সৌন্দৰ্যৰ এটা ভৰপূৰ হয় আৰু এটা অসমীয়া নিজকে এজন অসমীয়া হিচাপে লাগে আৰু এয়া আগবাঢ়ি আহিছোঁ অকণমান সুন্দৰ
এইজনী আমাৰ কইনা আহি পালেহি বৰ সুন্দৰ আমাৰ ভণ্টি মৰমৰ ভণ্টি তাই হ'লে বহুত ঘাট প্ৰতিঘাতৰ মাজত তেখেতৰ বিয়া অনুষ্ঠিত হয় মানে নিজৰ ভাইটিকো অকণমান অসুবিধা এটা হৈছিলে যি নহওক সুন্দৰকৈ বিয়াখন এতিয়া বৰ্তমান হৈছে আৰু গতিকে এই মাছে ভিডিঅ'টো ইয়াকে কৈ বাই বাই